নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনালো মই আছো বৰ্তমান পাহাৰৰ ওপৰত কেৰালাৰ আৰু কেৰালাত কি ধৰণে কাম কৰে পাথৰৰ এইবোৰ বস্তু আপোনালোকক দেখুৱাম কাম কেনেকৈ কৰা হয় ভিডিঅ'টো সম্পূৰ্ণকৈ চাব ভাল লাগিব বন্ধুসকল এই পাহাৰৰ মাজত লাগিলে মোক এটা পায়খানা আৰু মই যোৱাকালি ৰাতি মানে বৰষুণ হৈছিলে এই বৰষুণ হোৱাৰ ফলত ইয়াত পানী এনেকৈ আছে চাব আছে পানী আৰু লগতে এটা পালো ড্ৰাম এই ড্ৰামত পানীটো ভৰাই লওঁ এইটো হয় ড্ৰাম পানীটো গাইছ লৈ ললো পানী লৈ ললো গাইছ এতিয়া কেৰালাত লাগাতাৰ এক সপ্তাহ বৰষুণ হোৱাৰ ফলত ইয়াৰ পাথৰৰ ওপৰত সৰু সৰু ফুলৰ গছ গজিছে আৰু ফুলকেইটা কিমান ধুনীয়া লাগি আছে চাওকচোন বঢ়িয়া এতিয়া মই কাম কৰা ঠাইলৈ গৈ আছো হয়তো শুনা নাপাব পাৰে ভিডিঅ'টো ভালকৈ চাওক হাই বন্ধুসকল একদম বাৰে মুখ হাত বান্ধি লৈ একদম কাম কৰি আছো ভাই কেৰালাত চাব পাইছে লাল পাথৰ কাটি আছো পাউডাৰ মেচিনেদি আৰু ভাই এই কেৰালাত টকা ঘটাটো ইমান সহজ কথা নহয় যে বহুত কষ্ট কৰিব লগা হয় তথাপি একো নাই কষ্ট কৰিবই লাগিব জীয়াই থকালৈকে জীৱন থকালৈকে ভাই টকা ঘটি ঘৰখন চলাব পাৰি আছো এয়াই আৰু ন ভালে খাই আছো হাঁহি আছো এয়াই কৰ্মক দেখি কেতিয়াও ভয় নকৰিব মোৰ বন্ধুসকল কৰ্ম কৰিবই লাগিব এয়াই আৰু কামৰ মাজেদি এটা ভিডিঅ' বনালো ভিডিঅ'টো কেই ধৰণৰ হ'ল নাজানো তথাপি বনাব চেষ্টা কৰিছোঁ যদি লং ভিডিঅ' চাব বিচাৰে তেনেহ'লে